ইমান ওচৰত থাকিও অম্বুবাচী মেলাত কেতিয়াও কামাখ্যা মন্দিৰ যোৱা হোৱা নাছিলে, কিন্তু ফাইনেলি ইছবাৰ মা কা বোলাবা আহি গয়া। লগতে ভাবি আছিলোঁ যে ইমান ওপৰলৈ যাব পাৰিম নে নোৱাৰিম, যিহেতু বহুত বেছি গৰম আছিল আৰু মোৰ এনেকুৱা ওপৰত উঠা অভ্যাসো নাই। কিন্তু কেতিয়া গৈ মন্দিৰ পালোঁ গমেই নাপালোঁ। আৰু আমি আবেলিৰ সময়ত গৈছিলোঁ, তেতিয়া বহুত ধুনীয়া কিনকিনীয়া বৰষুণো দি আছিল। লগতে এখেতসকল ব্যক্তিকো বহুত বহুত ধন্যবাদ জনাইছোঁ, যিসকল ব্যক্তিয়ে তলৰ পৰা ওপৰলৈ যোৱা প্ৰতিজন ভক্তকে ইমান ধুনীয়াকৈ বিনামূলীয়া সেৱা আগবঢ়াইছে। আৰু আমিও হাতত চাহ বিস্কুট কিবাকিবি খাই আমি মন্দিৰ গৈ পালোঁ। আৰু মন্দিৰ গৈ পোৱাৰ পিছত আমি যিটো লাইনত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ, আৰু সেইটো লাইনতে আমি একেবাৰে বাহিৰলৈ ওলাই আহিলোঁ। কেনেকৈ কি হ'ল আমি একেবাৰে গমেই নাপালোঁ। আৰু তাৰপিছত মনটো খুব বেছি বেয়া লাগিছিল। আৰু যিটো লাইনত আমি বাহিৰত ওলাই আহিছিলোঁ, তাৰ পৰা আমি দুটাই ইউটাৰ্ণ মাৰি আকৌ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু এইবাৰ আমি ধুনীয়াকৈ বহি লৈছোঁ। আৰু এয়া 8:30 বজাত এয়া শক্তি পূজা শেষ হৈছিলে। তাৰপিছত যিটো দৃশ্য আমি দেখিছোঁ বহুত বেছি ভাল লাগিছিল। আৰু মই প্ৰথমবাৰৰ বাবে দেখিছিলোঁ, যিহেতু বহুত বেছি ভাল লাগিছিল। আৰু প্ৰায় 11টামান বজাত আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। আৰু ৰিটাৰ্ণ হৈ কিনে আমি আহোঁতে বগলাম মন্দিৰতো সোমাই আহিলোঁ। আৰু